নমস্কাৰ বন্ধুসকল, ডিমক প্ৰডাকশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ মই স্বাগতম জনাইছোঁ। ডিমক প্ৰডাকশ্যনৰ পৰ্দাত মই আকৌ সাদিকুল ইছলাম। আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ অন্য এটা ভিডিঅ'। বুকুত যদি আপোনাৰ সাহস থাকে, দুচকুত যদি আপোনাৰ সপোন থাকে, তেতিয়াহ'লে আপুনি কৰিব নোৱাৰা কাম এইখন পৃথিৱীত একোৱেই নাই। আপুনি যথেষ্ট কষ্ট কৰিছে, কিন্তু কেতিয়াবা আপুনি ভাগৰি পৰিছে আৰু তেতিয়া অনুভৱ কৰিছে ইমান কষ্ট কৰাৰ পিছতো ভগৱানে মোক কিয় একো দিয়া নাই। কিন্তু ইয়াৰ লগত সংগতি ৰাখি আজি আপোনালোকক এটা কাহিনী শুনাম, যিটো কাহিনী শুনিলে আপোনালোকে হয়তো অলপ অনুপ্ৰাণিত হ'ব। এখন গাঁও আছিলে, হঠাৎ সেই গাঁওখনলৈ বানপানী হ'ল। গাঁওখনত এটা মন্দিৰ আছিলে। গাঁওখনত সেই মন্দিৰটো ৰক্ষণাবেক্ষণ দিবলৈ মন্দিৰটোত এজন পূজাৰী আছিলে। বানপানী আহি গ'ল। তেখেতে ভগৱানৰ প্ৰতি অগাধ বিশ্বাস। বানপানী যিমানে নাহক কিয় ভগৱানে নিশ্চয় তেওঁক বচাব। এনেকৈ এদিন দুদিন এনেকৈ যোৱাৰ পিছত বানপানী অলপ বেছিকৈ বাঢ়িবলৈ ধৰিলে। প্ৰতিটো মানুহে সেই গাঁওখন এৰি ওখ ঠাইত স্থান ল'লে, কিন্তু পূজাৰীজনে সেই মন্দিৰখন এৰি যোৱা নাছিল। কাৰণটো আছিল তেখেতৰ ভগৱানৰ প্ৰতি অগাধ বিশ্বাস। তেখেতে ভাবিছিল যিমানে পানী নহওক ভগৱানে নিশ্চয় তেওঁক বচাব, কাৰণ ভগৱানৰ প্ৰতি তেওঁৰ অগাধ বিশ্বাস আছিল। আৰু এটা সময়ত এনেকৈ হৈ ৱালৰ ওপৰেদি পানী যাবলৈ ধৰিলে। তেতিয়া গাঁৱৰ মানুহে পূজাৰীজনক মাতিছিল, তথাপিও পূজাৰীজন যোৱা নাছিল। এটা সময়ত গাঁওবাসীয়ে মন্দিৰলৈ নৌকা পঠিয়াইছিল আৰু কৈছিল আপুনি নৌকাত উঠি আপুনি ওখ ঠাইলৈ আহি যাওক, কিন্তু পূজাৰীজন যোৱা নাছিল। কাৰণটো আছিল তেখেতৰ ভগৱানৰ প্ৰতি অগাধ বিশ্বাস। এনেকৈ কিছুদিন যোৱাৰ পিছত পানীৰ বাঢ়নীয়ে মন্দিৰৰ ওপৰেদি পানী যাবলৈ আৰম্ভ কৰিছে আৰু তেতিয়া গাঁওবাসীয়ে সেই স্থানৰ পৰা উদ্ধাৰ কৰিবলৈ হেলিকপ্টাৰ পঠালে আৰু হেলিকপ্টাৰ আহি তেখেতক সেই স্থানৰ পৰা নিবলৈ যাওঁতে তেখেতে উত্তৰ দিছিল, কৈছিল যে মোৰ ভগৱানৰ প্ৰতি বিশ্বাস আছে, পানী যিমানেই নহওক কিয় মোক ভগৱানে ইয়াৰ পৰা উদ্ধাৰ কৰিবই। ইয়াৰ বিশ্বাস আছিল পূজাৰীজনৰ। কিন্তু পৰৱৰ্তী সময়ত কি হ'ল, নৈৰ পানীৰ বাঢ়নীয়ে পূজাৰীজনক উঠুৱাই লৈ গ'ল আৰু এটা সময়ত পূজাৰীজনৰ মৃত্যু হৈ গ'ল। এটা সময়ত ভগৱানৰ ওচৰলৈ উপস্থিত হ'ল আৰু ভগৱানক ক'লে, হে ভগৱান, আপোনাক মই ইমান ভক্তি কৰিছোঁ, আপুনি কিয় মোক বচোৱা নাই? ভগৱানে পূজাৰীজনক উত্তৰ দিছিল, হে পূজাৰী, মই তোমাক এবাৰ নহয় দুবাৰ নহয়, মই তোমাৰ ওচৰলৈ 3 বাৰ গৈছিলোঁ উদ্ধাৰ কৰিবলৈ, কিন্তু তুমি নাহিলা। এটা সময়ত গোটেই গাঁওবাসীয়ে তোমাক মাতিছিল, তুমি নাহিলা। দ্বিতীয়বাৰ তোমাৰ ওচৰলৈ নৌকা হিচাপত গৈছিলোঁ, তুমি নাহিলা। তৃতীয়বাৰ তোমাৰ ওচৰলৈ হেলিকপ্টাৰ হৈ গৈছিলোঁ, তথাপিও তুমি নাহিলা। বন্ধুসকল, এই কাহিনীটোৰ পৰা আপোনালোকে কি বুজি পালে মোক কমেণ্টৰ জৰিয়তে জনাবচোন। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত মোৰ ডিমক প্ৰডাকশ্যনটো আজি মনিটাইজ হৈছে। পইচা পাবলৈ আৰম্ভ কৰিছোঁ। ইয়াক কেৱল মাত্ৰ আপোনালোকৰ ভালপোৱা, মৰম আৰু আশীৰ্বাদৰ বাবে সফল হৈছোঁ।